हेलो बंधुসকল आपनालोक সকলোকে জিয়া কেপচাৰলৈ স্বাগতম জনাইছো আৰু লগতে পবিত্ৰ ঈদ উল আজহাৰৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছো। মংগলদৈত এজোপা অমিতা গছক লৈ কৌতূহল। সাধাৰণতে ওখ গছ বুলিলে আমি তামোল নাৰিকল আদিকেই বুজো যদিও এতিয়া এই ধাৰণা সলনি কৰি অমিতা গছেও স্থান দখল কৰিছে ওখ গছৰ তালিকাত। সচৰাচৰ এডাল অমিতা গছ সৰ্বাধিক 20ৰ পৰা 25 ফুট ওখ হয় যদিও দৰং জিলাৰ মংগলদৈত এডাল 60 ফুট উচ্চতাৰ অমিতা গছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ইয়াক কেন্দ্ৰ কৰি অঞ্চলটোত এক প্ৰকাৰ কৌতূহল আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ অনুসৰি জিলাখনৰ মংগলদৈ নগৰৰ নিকটৱৰ্তী সৰু থেকেৰাবাৰী গাঁৱৰ জমছাতানী নামৰ এজন লোকৰ ঘৰত আছে এই 60 ফুট উচ্চতাৰ অমিতা গছজোপা। এতিয়া এই অসাধাৰণ অমিতা গছজোপাক লৈ ৰাইজৰ মাজত চলিছে তীব্ৰ চৰ্চা। বৰতদ্ৰবাত কৰোনাৰ বিৰুদ্ধে নাম কীৰ্তন আৰু প্ৰাৰ্থনা। বৃহস্পতিবাৰে সন্ধিয়া 6:45 জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰী শ্ৰী বৰতদ্ৰবা থানৰ ঐতিহাসিক কীৰ্তনগড়ৰ সিংহদ্বাৰৰ সন্মুখত সৰ্বমংগলময় এক বিশেষ প্ৰাৰ্থনা আৰু সামূহিক মংগল ধ্বনিৰে সত্ৰৰ ভকত বৈষ্ণৱ সমন্বিতে বৰতদ্ৰবা থানৰ হাতীবহাৰ কেৱলীয়া ভকত বৈষ্ণৱ আৰু সত্ৰৰ গায়ন বায়ন নামল গোৱা আই মাতৃসকলে সামাজিক দূৰত্বতা ৰক্ষা কৰি সকলোৱে ডবা নেগেৰা তাল খোল শংখ ঘণ্টা আদি দেৱবাদ্য বজাই মুখত ভগৱন্তৰ গুণানুকীৰ্তন উচ্চাৰণৰ মাজেৰে কৰোনা নিপাত যোৱাৰ বাবে গুহা পৰিৱেশনেৰে ঈশ্বৰ কৃষ্ণৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায় স্থানীয় ৰাইজে। পিতৃ হল হাৰ্দিক পাণ্ডিয়া। কৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ মাজতে হাৰ্দিক পাণ্ডিয়াৰ গড়লৈ আহিল এটা ভাল খবৰ। বৃহস্পতিবাৰে দুপৰীয়া ভাগত পিতৃ হল ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ গৰাকী। পত্নী নাটাছাই বৃহস্পতিবাৰে এটি পুত্ৰ সন্তান জন্ম দিয়াৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে ছ'চিয়েল মিডিয়াত কোটি কোটি অনুৰাগীয়ে জনাইছে শুভেচ্ছা। উল্লেখ্য যে লকডাউনৰ মাজতে হাৰ্দিক আৰু সন্তান সম্ভৱা নাটাছাৰ এখন ফটোৱে ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছিল। হাৰ্দিক সতীশ চন্দ্ৰ শাহক প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত সচিব হিচাপে নিযুক্তি। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ উপ সচিব আছিল হাৰ্দিক সতীশ চন্দ্ৰ শাহ। 2010 বৰ্ষৰ গুজৰাট কেডাৰৰ IAS। বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক। পুনৰবাৰ আপোনালোক সকলোকে ঈদ উল আজহাৰৰ শুভেচ্ছা যাচিলোঁ।